নমস্কাৰ। আমাৰ এখেত হ'ল অসম সাহিত্য সভাৰ সভাপতি মাননীয় শিৱধৰ শৰ্মাদেৱ শইকীয়াদেৱৰ সুযোগ্য সন্তান IAS বিষয়া। তেখেতৰ আজি মনৰ অনুভূতি আমি জানিবলৈ বিচাৰিম। আমাৰ বকলীয়াঘাটত আহি তেখেতৰ কেনেধৰণৰ অনুভূতি হৈছে আমি জানিব বিচাৰিছোঁ। আহক, কওকচোন বাৰু আপোনাৰ কাৰ্বি আংলং বকলীয়াঘাটত আহি আপোনাৰ মনৰ অনুভূতি কেনেকুৱা হ'ল অকণমান আমি জানিব বিচাৰিছোঁ। বৰ ভাল লাগিলে, ইয়াতে আপোনালোকে ইমান ধুনীয়াকৈ আদৰ সাদৰ কৰিছে। কাৰ্বি ৰাইজৰ লগত আমি কথা পাতি তেওঁলোকৰ লগত একেলগে বহি ইমান ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে আৰু মই নিজকে বৰ আনন্দিত হৈছোঁ যে ইয়াতে মই আহিবলৈ পাই ইমান সকলোৰে লগত কথা পাতিব পাইছোঁ, শুনিবলৈ পাইছোঁ, তেওঁলোকৰ লগত একেলগে ইণ্টাৰেকশ্যন কৰিব পাৰিছোঁ আৰু আয়োজনটো বৰ ধুনীয়াকৈ কৰিছে। মই ক'ব পাৰোঁ যে ইয়াতে বকলীয়াঘাটত আহি পেলাই আৰু কিছুদিন পূৰ্বে মই ইয়াতে ডিফুলো যেতিয়া আহিছিলোঁ, ইয়াৰ যিটো মনোমোহা পৰিৱেশ সঁচাকৈ হয়তো কিছুমান কথা লিখিবলৈ বা সাহিত্যত মানে এইখিনি বস্তু যোগাযোগ বা সাহিত্যত মানে এইখিনি বস্তু সংমিশ্ৰণ কৰিবলৈ এটা অনুপ্ৰেৰণা দিছে আৰু আগন্তুক দিনত হয়তো মই সেইটোৰ লগত আৰু ইয়াৰ পৰা আৰু কিছুমান অনুপ্ৰেৰণা পাই মোৰ সাহিত্য বা সাহিত্য চৰ্চাত সেইখিনি সোমাব পাৰোঁ। তাৰোপৰি কেতিয়াবা হয়তো ডিফুলৈ কৰ্মসূত্ৰ আহিবলৈ হয়তো মোৰ কেতিয়াবা সুযোগ আহিব, সেইটোৱে আশা কৰিছোঁ। ধন্যবাদ। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপুনি এনেধৰণে আগুৱাই যাওক, তাকেই কামনা কৰি আজি আমি সামৰিছোঁ।